নমস্কাৰ আশা কৰোঁ মোৰ শ্ৰদ্ধাৰ মাৰ্গেৰিটা বাকী ৰাইজ কুশলে আছে আহি থকা ৮ মাৰ্চ তাৰিখৰ দিনা আমি দেখিছোঁ সামাজিক মাধ্যমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা জন আশীৰ্বাদ যাত্ৰা তেওঁ মাৰ্গেৰিটালৈ উপস্থিত হ'ব বা মাৰ্গেৰিটা তেওঁ আগমন কৰিব গতিকে এই সময়ত এগৰাকী মাৰ্গেৰিটাৰ নাগৰিক হিচাপে আমি আপোনাক ওয়েলকাম জনাইছোঁ আৰু একে সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাৰ্গেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আপোনালৈ আমি মুকলি কিছুমান প্ৰশ্ন কৰিব বিচাৰিছোঁ ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আপোনালোকে এই মাৰ্গেৰিটাবাসী ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ কেতিয়া পালন কৰিব আপোনালোকে যে প্ৰতিশ্ৰুতিবোৰ মাৰ্গেৰিটাবাসী ৰাইজক দিছিলে আজিলৈকে আপোনালোকে পালন কৰিলে জানো আজি যে আপোনালোকে আশীৰ্বাদ যাত্ৰা কৰিব বিচাৰিছে আজি আমি প্ৰশ্ন কৰিছোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনালোকে যেতিয়া 2021 চনৰ নিৰ্বাচনত বুঢ়ীডিঙত বেল্টত গৈ আপোনালোকে কি কথাবোৰ কৈছিলে মেডিকেল বনাই দিয়া কথাবোৰ আছিলে তাত চাৰ্কিট হাউচ বনাই দিয়া কথাবোৰ আছিলে মাৰ্গেৰিটা উচ্চ শিক্ষাক প্ৰাণ কেন্দ্ৰ মাৰ্গেৰিটা কলেজ সায়েন্স ষ্ট্ৰীম পৰা ধৰি বিভিন্ন শৈক্ষিক ব্যৱস্থা কথা পতৰাবোৰ কাম কৰা কথা চলি আছিলে জাগুনতো আপোনালোকে কলেজ দিয়া কথা পতৰাবোৰ কৰিছিলে নদী গৰাখহনীয়াৰ কাৰণে বিভিন্ন ধৰণে আপোনালোকে বিভিন্ন কাম কাজবোৰ কৰা কথাবোৰ আছিলে মথুৰিবোৰ নিৰ্মাণ কৰা কথা আছিলে উত্তৰ পূব কয়লা ক্ষেত্ৰবোৰ খুলি মেলি স্থানীয় যুৱকসকল সংস্থাপন দিয়া কথাবোৰ আছিলে তাতকৈ উপৰিও আপোনালোকে গোটেই কেন্দ্ৰভাৱে মহিলাসকলৰ যি মাইক্ৰ' ফাইনেন্সৰ ঋণ ইয়াক মাফ কৰি দিয়া কথাবোৰ আছিলে আজি এই কথা বতৰাবোৰ আপোনালোকে কৰিছে জানো সেই কাম কাজবোৰ আপোনালোকে কৰিছে জানো আপোনালোকে আমি জনাবলৈ বিচাৰিছোঁ আজিও মাৰ্গেৰিটাত সামান্য হস্পিটেলৰ ফেচিলিটিবোৰ নোপোৱাৰ কাৰণে মানুহবোৰ মৃত্যু হৈ আছে আজিও এই মাৰ্গেৰিটাত গৰ্ভৱতী মহিলাবোৰৰ মৃত্যু হৈ আছে জন্ম হোৱা কিশোৰীবোৰৰ মৃত্যু হৈ আছে আজিও এই মাৰ্গেৰিটাত কোনো উদ্যোগ আপোনালোকে স্থাপন কৰি নিদিয়াৰ কাৰণত আজিলৈ তাৰিখত বহিৰাজ্যত গৈ মেলি মাৰ্গেৰিটাত বহুতো যুৱকসকলে প্ৰাণ হেৰুৱাই মেলি মৃতদেহ ঘৰলৈ উভতি আহিছে আজি মাইক্ৰ' ফাইনেন্সত যি ধৰণে লুণ্ঠনতা সৃষ্টি কৰিছে আজি বহুতো মহিলাসকলে হাৰাশাস্তি কৰি মেলি মানসিক অশান্তিত ভুগি আছে আজি আপোনালোকে এই যে স্মাৰ্ট মিটাৰ নামৰ যে মডেল সৃষ্টি কৰিছে ইয়াৰ কাৰণে বাগানৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চলত চাৰিওচুকৰে মানুহবোৰৰ মাজত সন্ত্ৰাস সৃষ্টি কৰাইছে আজিও মাৰ্গেৰিটা চাৰিচুকত গৰাখহনীয়াৰ কাৰণে মানুহবোৰৰ মাজত হাৰাশাস্তি হৈছে কৃত্ৰিম বানপানী মাৰ্গেৰিটা নগৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্তৰত এতিয়া বানপানী কবলত পৰিব ধৰিছে ভাল এখন স্কুল পৰ্যন্ত ফেচিলিটি নাই যোৱা 10টা বছৰত মাৰ্গেৰিটা সমষ্টিত আজি পৰ্যন্ত এটা খেলিবৰ কাৰণে এখন ভাল ব্যৱস্থা গ্ৰহণ কৰাই নিদিয়া হ'ল গতিকে আমি হাই উঠিছে মাৰ্গেৰিটা আপোনালোকে আশীৰ্বাদ যাত্ৰা কৰিব বিচৰাৰ কাৰণে গতিকে মাৰ্গেৰিটাবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু মাৰ্গেৰিটাবাসী ৰাইজক আমি ক'বলৈ বিচাৰিছোঁ এই প্ৰশ্নবোৰ আপোনালোকে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কৰক আচলতে মাৰ্গেৰিটাবাসী ৰাইজে কি পালে যোৱা 10টা বছৰত কেৱল 100 মিটাৰ 200 মিটাৰ ৰাস্তা বনাই দিয়াটোৱে উন্নতি নুবুজায় যুৱ প্ৰজন্মসকলে আপোনালোকে কি কাম কৰিলে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে কি কাম কৰিলে স্বাস্থ্য কেন্দ্ৰৰ কাৰণে কি কাম কৰিলে শৈক্ষিক জগতৰ কাৰণে কি কাম কৰিলে নিবনুৱা সমস্যা নাইকিয়াকৰ কাৰণে কি কামবোৰ কৰিলে সেই প্ৰশ্নবোৰ কৰিব লাগিব আজিও মাটিপট্টা সমস্যাবোৰ মানুহবোৰে ভুগি আছে য'ত 40,000কৈ অধিক মানুহবোৰ এখন অঞ্চলত বসবাস কৰে তাত 200জন মানুহ মাটিপট্টা দিয়াটোৱে দি দায়িত্ব সামৰিলে নহ'ব ইয়াত যি মাইক্ৰ' ট্ৰাইবসকল আছিলে তেখেতৰ অটনমি অফ পাৱাৰ দিয়া কথা আছিলে আজি সেই কথা বতৰাবোৰ কি হ'ল সেই প্ৰশ্নবোৰ আজি আমি উত্থাপন কৰিব বিচাৰিছোঁ গতিকে আমাৰ পোনপটীয়া প্ৰশ্ন আপোনালোকৰ এই আশীৰ্বাদ যাত্ৰাটোত আমি ভাবোঁ আপোনালোকে মাৰ্গেৰিটাবাসী ৰাইজৰ আহি মেলি ক্ষমা খুজিব লাগিব কিয়নো আপোনালোকে এতিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিব পৰা নাই গতিকে এইখিনি কথাই আমি মাৰ্গেৰিটা সমষ্টিত মাৰ্গেৰিটা ৰাইজৰ তৰফৰ ফালৰ পৰা আমি আগবঢ়াইছোঁ ধন্যবাদ জয় আই অসম